নমস্কাৰ আহমেদ আড্ডা চেনেলটোৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ লাষ্ট ভিডিঅ'ত 4.4লৈকে আমি অংকখিনি সমাধান কৰিছিলোঁ আজি আমি কৰি চাওঁ অহা 4.5ৰ পৰা সমাধান কৰিবলৈ চেষ্টা কৰিম কৰি চাওঁ অহা 4.5ত এটা অংকত যুক্তি আৰু উক্তি দিয়া আছে উক্তি 1 আৰু উক্তি 2 দিয়া আছে সো উক্তি দুটা আমি কি সত্য নে অসত্য আৰু অপচন দিয়া আছে অপচন চাই পেলাই আমি কৰিব লাগিব তেওঁ তলত দিয়া প্ৰশ্নটোত দুটা উক্তি দিয়া আছে আৰু ইয়াৰ লগত চাৰিটা বিকল্প এ বি সি আৰু ডি দিয়া আছে শুদ্ধ উত্তৰটো কি বাছি উলিয়াব তেওঁ উক্তিত এ কৈছে যে এটা কলমৰ দাম টকা এটা কলমৰ দাম টকা আৰু এখন নোটবুকৰ দাম টকা তে পাঁচটা কলম আৰু তিনিখন নোটবুকৰ দাম মুঠ দামৰ গাণিতিক প্ৰকাশ হ'ব 5a + 3b এতিয়া এটা কলমৰ দাম টকা এটা কলমৰ দাম টকা হ'লে আমাক কেইটা কলম কৈছে পাঁচটা কলম সো পাঁচটা কলমৰ দাম হ'ব 5a আকৌ কৈছে এখন নোটবুকৰ দাম টকা তেনেহ'লে কেইখন নোটবুক কিনিছে তিনিখন নোটবুকৰ দাম কিমান হ'ব এখন নোটবুকৰ দাম টকা হ'লে তিনিখন নোটবুকৰ দাম 3b টকা এতিয়া মুঠ দাম হ'লে ইহঁতৰ মাজত কি হ'ব যোগ হ'ব সো ইহঁতৰ মাজত আমি যোগ কৰি দিব লাগিব সো মুঠ দামৰ গাণিতিক প্ৰকাশ হ'ব 5a + 3b ঠিক আছে তেনেহ'লে আমি গম পালোঁ যে উক্তি এটো সত্য তে ইয়াৰ পৰা 2 নম্বৰ উক্তিটো কি কৈছে চোৱা 2 নম্বৰ উক্তিটো কৈছে গীতাৰ হাতত এখন 100 টকীয়া নোট আৰু 5খন 50 টকীয়া নোট আছে তেওঁৰ মুঠ টকাৰ গাণিতিক প্ৰকাশ হ'ব এটো কৈছে আমি এটা চাওঁ গীতাৰ হাতত এখন 100 টকীয়া নোট গতিকে 100 টকীয়া নোট এখন আছে গতিকে কি হ'ব 100 100খন টকীয়া নোট প্লাস মুঠ কৈছে গতিকে প্লাস আৰু বিখন 50 টকীয়া নোট আছে সো এখন নোট বি 50 টকীয়া নোট আছে বিখন সো তেনেহ'লে কি হ'ব 100a + 50b কিন্তু আমাৰ ইয়াত উক্তি দুটোত কি ক'লে 50a + 100b উলুটা ক'লে তেনেহ'লে উক্তি 2 নম্বৰটো শুদ্ধ নহয় তে এত কি আছে উক্তি 1 আৰু উক্তি 2টাই সত্য এটো নহয় উক্তি 1 আৰু উক্তি 2 দুইটাই অসত্য এটো নহয় কাৰণ এটা সত্য আছে উক্তি 1 সত্য কিন্তু উক্তি 2 অসত্য ইয়েস উক্তি 1 টো সত্য আৰু উক্তি 2 টো সত্য নহয় অসত্য গতিকে আমি কোড পালো এটো সি নম্বৰত পালো এতিয়া 2 নম্বৰ প্ৰশ্নকেইটা সৰল কৰালৈ আহিলো সৰল কৰাৰ 2 নম্বৰ প্ৰশ্নটো এত কি কৈছে যে 15x + 7y - 2x - 5y এই অংকটো সমাধান কৰিব দিছে সৰল কৰিব দিছে সো ইয়াৰ কাৰণে আমি কি কৰিম প্ৰথমতে আমি কি কৰিব লাগিব ব্ৰেকেটটো ওপেন কৰি ল'ব লাগিব সো ব্ৰেকেট ওপেন কৰিবলৈ হলে আমি কি কৰো এতিয়া 15x plus 7y 15x plus 7y minus 2x আৰু এফালে মাইনাসৰ 5y সো আমাৰ ফাৰ্স্ট ব্ৰেকেটটো ওপেন হৈ গ'ল নেক্সট স্টেপত আমি কি কৰিব লাগিব বৰ্ণ সংখ্যাবোৰ একেই ৰাখিব লাগিব মানে সদৃশ পদ আমি ইয়াত বাছিব লাগিব 15x ৰ লগত সদৃশ পদ কি আছে সদৃশ পদ মানে বৰ্ণ সংখ্যাবোৰ একেই x 15x আৰু 7y গতিকে ইহঁত দুটা সদৃশ হয় জানো নহয় কাৰণ বৰ্ণ সংখ্যা বেলেগ সো 15x ৰ লগত সদৃশ পদ কোনটো 2x2 কাৰণ ইয়াত বৰ্ণ সংখ্যা একেই আছে আমি নেক্সট 7y লগত মাইনাসৰ 5y টো সদৃশ পদ সো আমি সদৃশ পদ কিটা একেই লিখিম উচৰত লিখিম 15x মাইনাসৰ 2x প্লাস 7y আৰু এফালে মাইনাসৰ 5y হৈ গ'ল সদৃশ পদ কিটা একেই লিখাত এতিয়া কি কৰা এতিয়া ইয়াত 15x - 2x সদৃশ পদ কিটা আমি যোগ হৈ থাকিলে যোগ কৰিম বিয়োগ হৈ থাকিলে বিয়োগ কৰিম 15x ৰ পৰা দুটা x কি হৈ আছে বিয়োগ হৈ আছে সো 15x - 2x আমি কিমান পাম আমি পাম 13x এফালে প্লাসৰ 7y আৰু এফালে মাইনাসৰ 5y আমি এটা কথা জানিব লাগিব যে প্লাস আৰু মাইনাস প্লাসে মাইনাসে মিলি কি হয় মাইনাস হয় আমি অংক দুটা সংখ্যা দুটা বিয়োগ কৰিম আৰু ডাঙৰ সংখ্যাটোৰ আগত যিডাল চিন থাকে সেই চিনডাল আমি বহাম তা 7 প্লাস মাইনাস প্লাসে মাইনাসে মাইনাস 7টা y পৰা 5টা y গুচি যাব বিয়োগ হ'ব 7টা y পৰা 5টা y গুচি গলে আমি পাও 2টা y আৰু ডাঙৰ কোনটো 7 আৰু 5 ৰ ভিতৰত 7টো ডাঙৰৰ আগত যোগ চিন আছে যদি গতিকে আমাৰ 2 ৰ আগত কি আহিব
যোগ চিন আহিব 2y হৈ গ'ল আমাৰ সৰলীকৃত হৈ গ'ল বি নম্বৰত কি কৈছে 4p plus 2q 4p plus 2q minus 6 bracket 3p plus q এটো কামাক এতিয়া সমাধান কৰিবলৈ দিছে সো ইয়াতো আমি কি কৰিব লাগিব ফাৰ্স্ট আমাৰ কামটো হ'ব ব্ৰেকেট ডাল খুলি লোৱাৰ সো এতিয়া 4p plus 2q minus 6 এৰে দুইটা ব্ৰেকেটৰ বাহিৰত আছে আৰু 6 টো ইহত দুইটাৰ লগত কি হৈ আছে একো চিন নাই মানে পূৰণ হৈ আছে গতিকে 6 এৰে এবাক 3p পূৰণ কৰিব লাগিব আৰু 6 এৰে এবাক q পূৰণ কৰিব লাগিব আৰু আমি চিন দুডাল তুলনা কৰিব লাগিব 6 into 3 6 পূৰণ 3 কিমান হ'ব 6 3 গুণ 18 18ৰ p আছে গতিকে p মাইনাস এ প্লাস এ মাইনাস 6 লগত q পূৰণ কৰিবা 6q কিবা সংখ্যাৰ লগত যদি বৰ্ণ সংখ্যা পূৰণ কৰা যায় এই সংখ্যাটোৱে হয় আৰু বৰ্ণ সংখ্যাটো বহি যায় হৈ গ'ল এতিয়া আমি ইয়াৰ পৰা সদৃশ পদ বাছি লোৱা যে 4p p থকা আৰু কি ৰাখি আছে মাইনাসৰ 18p আছে গতিকে আমি ইয়াৰ ওচৰলৈ লৈ আহিলো চিনডালৰ সৈতে মাইনাসৰ 18p পিছত ইয়াত কি ৰল প্লাসৰ 2q মাইনাসৰ 6q এতিয়া 4p আৰু মাইনাস 18p মাইনাস হৈ আছে মাইনাস কৰা 4টা p পৰা 18 18টা p তো 4টা p পৰা 18টা না যায় গতিকে 18ৰ পৰা আমি 4টা বিক কৰি দিও 18ৰ পৰা 4 বিক কৰিলে আমি কিমান পাম 14p আৰু ইয়াত ডাঙৰ কোনটো 18 ডাঙৰ আৰু 18ৰ আগত কি চিন আছে মাইনাস গতিকে ইয়াত আমি মাইনাসটো দি দিলো ঠিক এবাৰ এতিয়া প্লাসে মাইনাসে আকৌ আমি জানো প্লাসে মাইনাসে মাইনাস সো প্লাসে মাইনাসে মাইনাস কৰা আমি কিমান পাম আৰু 2q পৰা 6q যাব মানে মাইনাসৰ 4q 6ৰ আগত ডাঙৰ আছে মাইনাসৰ 4q এতিয়া আমি ইয়াৰ 4.5 শেষ হ'ল এতিয়া আমি ইয়াৰ পাছৰ অনুশীলনী 4.6 কৰি চাও আহা এক নম্বৰ অংকটো যে স্তম্ভ এৰ লগত স্তম্ভ বি কাৰ চিনেৰে মিলোৱা স্তম্ভ 1 দিয়া আছে আৰু স্তম্ভ বি দিয়া আছে আমি এটা কি কৰিব লাগে মিলাব লাগে সো স্তম্ভ এ প্ৰথমত আছে 7x plus 4y minus 5x ইয়াক সৰল কৰা সৰলৰ ৰূপটো স্তম্ভ বি দিয়া আছে সো আমি সদৃশ ৰাশি বিচাৰিলো তে 7x ৰ লগত সদৃশ ৰাশি কি মাইনাসৰ 5x আৰু প্লাসৰ 4y ইয়াৰ লগত একো সদৃশ ৰাশি আৰু ইয়াত দিয়া নাই তে 7x minus 5x সো 7x ৰ পৰা 5x গুচি গলে 2 আৰু লগত x এফালে প্লাস 4y সো আমি এই সৰল ইয়াক সৰল কৰিলে এটো পাম তে ইয়াক কোড দিয়া আছে স্তম্ভবিত 2x plus 4y ইয়াত দিয়া আছে তাহলে এইটো মিলিব ইয়াৰ লগত হৈ গলটো কি কৈছে মাইনাসৰ 3x plus 4y plusৰ x সো সদৃশ ৰাশিবোৰ একলগ কৰি লোৱা মাইনাসৰ 3x plusৰ x plusৰ 4y মাইনাসৰ 3x plusৰ x মাইনাসে প্লাসে মাইনাস অংকটো আমি বিয়োগ কৰিব লাগিব 3 পৰা x বিয়োগ হ'ব x মানে একো নাই যদি সহগ এটা 1 এটা থাকে বুলি আমি ধৰিব লাগে 3টা x ৰ পৰা এটা x গুচি যাব 2টা x থাকিব আৰু ইহত দুটা ভিতৰত ডাঙৰ কোনটো 3 ডাঙৰ গতিকে 3ৰ আগত মাইনাস আছে যদি ইয়াত মাইনাস ওলাব আৰু এফালে আমাৰ কি বাকি ৰল 4y সো এতিয়া এটো বিস্তম্ভবিত কোড আছে মাইনাসৰ 2x প্লাসৰ 4y ইয়াত আছে গতিকে 2 নম্বৰটো মিলিব একে শেষৰটোৰ থাৰ্ড নম্বৰটো কি কৈছে 2x প্লাসৰ y মাইনাসৰ 5y এতিয়া সদৃশ ৰাশি ইয়াত ক'ত আছে ইয়াত y আছে গতিকে x টো অকলে থাকি যাব 2x প্লাসে মাইনাসে মাইনাস প্লাসে মাইনাসে মাইনাস কৰা 5y পৰা এটা y মাইনাস হৈ যাব কিমান থাকিব 4y আৰু ডাঙৰটো আগত যেটো মাইনাস আছে সো ইয়াত ওলাব মাইনাসৰ 4y
2x মাইনাছৰ 4y এতিয়া স্তম্ভবিদ ক'ত আছে 2x মাইনাছৰ 4y সো স্তম্ভবিদ আছে 3 টো 3 লগতে মিলিব যে 2x মাইনাছৰ 4y এটো ইয়াৰ লগতে মিলিব তাই কি বাকি ৰল ইয়াৰ পৰা এটো বাকি ৰল আৰু স্তম্ভবিৰ পৰা এটো বাকি ৰল তেনে ই ইয়াৰ লগত মিলিব কিন্তু আমি তথাপিও কৰি চাই লও 4 নম্বৰত আছে কি 5x মাইনাছৰ 2y মাইনাছৰ 7x মাইনাছৰ 2y বৰ্ণ কৰা সদৃশ ৰাশিবোৰ ওচৰত কৰা 5x আৰু ইয়াৰ লগত সদৃশ ৰাশি কি আছে 7x চিহ্নডালৰ সৈতে মাইনাছৰ 7x ইয়াত আহি গ'ল মাইনাছৰ 2y আৰু ইয়াতো আহি গ'ল মাইনাছৰ 2y সো এতিয়া 5x ৰ পৰা 7x বিয়োগ কৰা 5টা x ৰ পৰা 7টা x গুচি যাব 7টাৰ পৰা 5 যাব গতিকে থাকিব 2x কিন্তু ডাঙৰটোৰ আগত কি চিন আছে মাইনাছ গতিকে ইয়াত মাইনাছ আৰু ফলে মাইনাছে মাইনাছে আমি জানো মাইনাছে মাইনাছে মিলি লৈ প্লাস হয় সংখ্যা দুটা যোগ কৰা 2 + 2 4 আৰু লগত কি আছে y বৰ্ণ 4y আৰু দুইটাতে যেটো মাইনাছ আছে গতিকে আমি ইয়াত চিহ্নডাল মাইনাছ দিম 4y সো -2x - 4y এটো কোড আছে আমি চাও সো দেখিলা -2x - 4y সো এটো মিলি যাব একদম ইয়াৰ লগত স্তম্ভ 1 ৰ এটো হৈ গল বি নম্বৰত প্ৰথমতে আছে কি 4m + 3n + m - n ঠিক একেদৰে সৰল কৰি আমি স্তম্ভ বিৰ লগত মিলাব লাগিব mm বৰ্ণৰ সদৃশ পদবোৰ কি কৰা 4m ৰ লগত সদৃশ পদ আছে প্লাছৰ m এফালে আছে প্লাছৰ 3n আৰু এফালে আছে মাইনাছৰ n 4m + m আমি কিমান পাম ইয়াত 4টা m আছে আৰু ইয়াত এটা m আছে একো নাই মানে 1 থাকে 4m + m = 5m আৰু এফালে প্লাছৰ 3n মাইনাছৰ n প্লাছ এ মাইনাছ 3 পৰা আমি 1 এটা বিয়োগ কৰিব লাগিব ইয়াত একো নাই মানে 1 3 পৰা 1 গুচি গ'ল 2 থাকিল আৰু ডাঙৰ কোনটো ইহত দুটা 3 আৰু 3 আগত প্লাছ আছে যদি ইয়াত লাব প্লাছ 3 পৰা n গুচি গ'ল 3n ৰ পৰা এটা n গুচি গ'ল 2n সো 5m + 2n তো কোড আছে আমি স্তম্ভৰ বিট চাব লাগিব যে 5m + 2n 5m + 2n ইয়াত আছে গতিকে 1 নম্বৰ ৰাশিটো মিলি যাব ইয়াৰ লগত পিছত কি কৈছে যে 5q + 2q + 3p 5p + 2q + 3p ইয়াক সৰল কৰো আহা সো pp সদৃশ ৰাশি কৰা 5p + 3p + 2q 5p + 3p 5 3 8 8p + 2q 8p + 2q কোড আছে স্তম্ভৰ বিট এইটো 8p + 2q তেনেহলে এইটো মিলিব ইয়াৰ লগত নম্বৰ দিছে যে a 1 1 + 1 1 + 1 সবতে 1 1 আছে 1 2 3 4 5 সো 5a কোড আছে ইয়াত আছে গতিকে আমি এটো নকৰাকৈ আমি ইয়াত গম পালো 5 হৈ গল নেক্সট এটা 3l + b কৰো আহা তো 3 এটো আমি কিমান দিম এটা 3l + b 3 টো দুইটাৰ কাৰণে পূৰণ হৈ আছে গতিকে ব্ৰেকেটৰ ভিতৰত ওপেন কৰা ব্ৰেকেটটো 3 লগত প্ৰথমতে আহিলে l প্লাস আছে প্লাস 3 লগত আকৌ কি আহি যাব b আহি যাব 3l + 3b ইয়াতো কোড আছে সোৱা 3l + 3b 1 নম্বৰতে আছে গতিকে এটো মিলি গল আমাৰ ইয়াৰ লগত আৰু লাষ্টত এফালৰ পৰা এটো বাকি ৰল আৰু এটো বাকি ৰল তেনেহলে আমি নকৰা কি গম পাম যে দুটা কি হ'ব ইয়াত মিলি যাম হল ঠিক আছে এতিয়া আমি 4.6 ৰ 2 নম্বৰটো সোৱা তলৰ চিত্ৰত সৰু বাকচবোৰত থকা পদসমূহ যোগ কৰা এইবিলাক কিছুমান ইয়াত পদ আছে এই পদবিলাক আমাক যোগ কৰিব দিছে আৰু যোগফলটোক ৰং কৰা অংশত বীজগণিতীয় ৰাশিত লিখা আৰু এই কালাৰ কৰি থকা অংশটোত আমাক লিখিব দিছে এখিনি আমাক যোগ কৰি লব দিছে এতিয়া আমি প্ৰথমত কি আছে 2p সো 2p পাতিলো প্লাস দিব দিছে যোগ কৰিব যোগ তাৰপিছত আছে মাইনাছৰ 5k সো মাইনাছ আছে কাৰণ আমি ব্ৰেকেটৰ ভিতৰত ৰাখিলো প্লাস 6p আছে প্লাস
10 আছে প্লাছ মাইনাছৰ 7টো থকাৰ কাৰণে ব্ৰেকেটত দিলোঁ প্লাছ আকৌ 7 কে আছে আকৌ প্লাছ 11ৰ পি আছে এইটো কি কৰা প্ৰথমতে ব্ৰেকেটডাল খুলি লোৱা 2p প্লাছ এ মাইনাছৰ 5k প্লাছ 6p প্লাছ 10 প্লাছ এ মাইনাছৰ 7 প্লাছ 7k প্লাছ 11ৰ p এতিয়া ইয়াক কি কৰা সদৃশ পদসমূহ ওচৰত লিখা একেই বৰ্ণ ৰাশিবোৰ 2p গতিকে আমি আৰু p বিচাৰিম 2p আৰু p থকা ক'ত আছে ইয়াত আছে সো কি আছে প্লাছৰ 6p ইয়াত লিখিলো আমি প্লাছৰ 6p আৰু কৰবাত আছে p থকা ৰাশি আছে ইয়াত আছে সো আমি ইয়াতো চিনডালৰ সৈতে প্লাছৰ 11ৰ p হৈ গল p পিছত আমি কি পাওঁ k মাইনাছৰ 5k আৰু k থকা ৰাশি ক'ত আছে k বৰ্ণ থকা ইয়াত আছে সো প্লাছৰ 7k আৰু k থকা বৰ্ণ ইয়াত নাই তাৰ পিছত আমাৰ কি ৰৈ গল বৰ্ণ নথকা ৰাশি সংখ্যা ৰল কি আছে প্লাছৰ 10 আছে আৰু আছে মাইনাছৰ 7 এখিনি সৰল কৰা যে 2p প্লাছৰ 6p প্লাছৰ 11 তিনিওটা যোগ হ'ব কাৰণ তিনিওটা প্লাছতে আছে 2 প্লাছ 6 কিমান পালো আমি 8 প্লাছ 11 আমি কিমান পালো 19 সো ইয়াত পালো আমি 19ৰ p তাৰপিছত এতিয়া এইকেইটা কৰিম কে কিটা সো ইয়াত আছে মাইনাছ ইয়াত আছে প্লাছ আমি এটা কি কৰিম মাইনাছে প্লাছে মাইনাছ গতিকে আমি মাইনাছ কৰিব লাগিব 7ৰ পৰা 5 গুচি যাব 2 থাকিব 2 লগত বৰ্ণটো কে কিন্তু ডাঙৰ কোনটো ইহঁত দুটাৰ ভিতৰত 7 ডাঙৰ গতিকে 2ৰ আগত প্লাছ 2k আৰু এফালে 10 আৰু 7 বৰ্ণ নথকা ৰাখি সো প্লাছ মাইনাছ প্লাছে মাইনাছে মাইনাছ 10ৰ পৰা 7 গুচি যাব 3 থাকিব আৰু ডাঙৰটোৰ আগত প্লাছ আছে কাৰণে ইয়াত প্লাছ 3 19p প্লাছ 2k প্লাছ 3 এই ৰাশিটো এতিয়া আমি এই কালাৰ কৰা ইয়াত পাতি দিব লাগিব কি ওলালে 19p প্লাছ 2k প্লাছ 3 ভিডিঅ'টো ইমানলৈকে আছিলে আপোনালোকৰ যদি ভাল লাগিছে তে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু কমেন্টছ কৰিবলৈ নাপাহৰিব আপোনালোকৰ এটা কমেন্টছে মোক বহুত উৎসাহ যোগাব ভিডিঅ' বনোৱাত আৰু